दोस्तों वेलकम टू माय चैनल फरिन्द्र ब्लॉग। আজি হৈছে লক্ষী পূজা। তো আমাৰ গাঁৱত মানে সকলো ৰাইজে মিলি পূজাখন পাতে। তো তাতে যাওঁ বুলি ওলালো। তো আপোনালোককো দেখাওঁ বুলি ভাবিছো। তো বলক গৈ থাকো, কি কি কৰে কি কি নকৰে সকলো দেখাই থাকিম। তো এয়া সংঘত আহি পালো, আহি পাই দেখিলো ককাসকলে নাম গাই আছে। এয়া চাওক, আমাৰ গাঁৱত প্ৰথমে ভকতসকলে নাম গায়, তাৰ পিছত আইসকলে অলপমান দিহা নাম গাব। সকলো দেখাবলৈ চেষ্টা কৰিম বাৰু। তো কি কি হয় কি কি নহয় সকলো দেখাই থাকিম, আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। এয়া দাদাসকলে খিচিৰি বনাই আছে ৰাইজক খুৱাবলৈ। এইফালে আই মাতৃসকলে দিহা নাম গাই আছে। তো অলপমান দেখাই দিওঁ, তো আপোনালোকে চাই থাকক। বুট দিছে, খাই লওঁ। এইটো সুমিত, চবেই বুট খাই আছে। এয়া খিচিৰি ৰেডি হৈ গ'ল, খিচিৰি দিব পৰা হৈ গ'ল। তো এয়া সকলোৱে শাৰী পাতি বহিছে খিচিৰি খাবলৈ। ৰাইজসকলৰ খোৱা বোৱা হৈ গ'ল, তাৰপিছত এইবাৰ আমি খাম। তো এয়া বিদায় দি লওঁ আগতে ৰাইজসকলক।
আমি খাব ওলাইছো এয়া চাওক আলু বেলেগ খিচিৰি বেলেগ নেকি ঐ আমি আহিম না আমি একটা মানে Ada landa. এয়া লক্ষী বজাৰৰ পৰা আহি পাই দেখিলো আমাৰ ঘৰৰ গেটত চাকি জ্বলাই থৈ দিছে চাওক কি ধুনীয়া লাগিছে এয়া এইফালে মায়ে তুলসী ভেটিত ধূপ ধূনা জ্বলাই থৈ দিছে শৰাই আগবঢ়াইছে তো হেল্ল' দোস্ত আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানখিনিয়ে বাই বাই